নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই টুইনক্ৰাফ্ট এপত নিজে কেৰেক্টাৰবোৰ কিদৰে বনাব পাৰি তাকে দেখুৱাবলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব আৰু চেনেলটোৰ ভিডিঅ'খিনি যদি কোনোবাই নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে টুইনক্ৰাফ্ট এপটো অপেন কৰি ল'ব। এইদৰে যেতিয়া পেজটো অপেন হ'ব, ইয়াৰে কেৰেক্টাৰ বুলি থকা অপশ্যনটোত ক্লিক কৰিব। তেতিয়া এনেকুৱা এটা পেজ অপেন হ'ব আৰু ইয়াৰে ছাইডত আপোনালোকে দেখিব ক্ৰিয়েট ইয়ৰ অ'ন কেৰেক্টাৰ বুলি লিখা আছে। তাতে আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে তিনিটা চেম্পুলৰ কেৰেক্টাৰ দেখিব। এই তিনিটা দেখিছে, এই তিনিটাৰ ষ্টাইলতে আপোনালোকে কেৰেক্টাৰ বনাব পাৰিব। মই ইয়াৰে সোঁফালৰ পৰা যিটো প্ৰথম হৈ আছে সেইটোতে ক্লিক কৰিছোঁ। সেইটোকে আপোনালোকক সেইটো ডিজাইনৰে এটা কেৰেক্টাৰ বনাই আপোনালোকক দেখাইছোঁ, চাওক। আৰু এই কেৰেক্টাৰটোৰ তলতে লিখা আছে 120 ক্ৰেডিট। মই ইয়াত ওপৰত আপোনালোকে দেখিবলৈ পাইছেনে, ধৰিব পাৰিছেনে নাই সেইটো নাজানিম। মই 2000 ক্ৰেডিট লৈ থোৱা আছিলে। মই পেক ভৰাই 2000 ক্ৰেডিট লৈ থৈছিলোঁ। তাৰ বাবে এই কেৰেক্টাৰটো যদি বনোৱা হয়, এই কেৰেক্টাৰটো বনোৱাৰ বাবদ আমি 120 কইন দিব লাগিব, অৰ্থাৎ 120 ক্ৰেডিট আমি খৰচ কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে এতিয়া এইটো বনাবৰ বাবে এইখিনি ফেচ আছে দেখিছে। ইয়াৰ কোনটো আপোনালোকে গ্ৰীণ আই দিব পাৰে, অৰ্থাৎ ব্লু আই দিব পাৰে। নিজৰ ষ্টাইলত মই ব্ৰাউন আই দিছোঁ। সেইটো প্ৰথমটোতে ক্লিক কৰিছোঁ। ইয়াতে আপোনালোকে ছাইডত দেখা পাব, আপোনালোকে ইয়াতে চাৰ্ট পিন্ধাব পাৰিব, ড্ৰেছ। এইখিনি হেয়াৰ হয়। ইয়াৰে যিটো হেয়াৰ ষ্টাইল আপোনালোকৰ পচন্দ হয় সেইটো হেয়াৰ ষ্টাইলেই আপোনালোকে দিব পাৰিব। আৰু তাৰপিছত আহিব টপ, অৰ্থাৎ টপ বা চাৰ্ট আপোনালোকে ইয়াৰে যিটো দিম বুলি ভাবিছে এনেকৈ চিলেক্ট কৰি দি দিব। এনেকৈ চিলেক্ট কৰি যিটো পচন্দ হয় তাৰে এটা দি দিব পাৰিব আপোনালোকে। এইখিনি কোড হয়, যিখিনি চাৰ্টৰ ওপৰত পিন্ধোৱা হয় বা স্পৰ্টিঙৰ ওপৰত পিন্ধোৱা হয়। এইখিনি এনেদৰে আপোনালোকৰ যিটো পচন্দ হয় সেইটো চিলেক্ট কৰি দিব পাৰিব। আৰু এইখিনি স্কাৰ্ট হয়। ইয়াৰে যোনটো স্কাৰ্ট আপোনালোকে পিন্ধাম বুলি ভাবিছে তাৰে এটা স্কাৰ্ট চিলেক্ট কৰি পিন্ধাই দিব পাৰিব। এইখিনি আপোনালোকে ছাইডত যিখিনি দেখিছে নহয়, এইখিনি ইয়াতে পাব। আপোনালোকে মন কৰিলে ভালদৰে দেখিবই। স্কাৰ্ট, চাৰ্ট, কোট এইখিনি ছবি আঁকি থোৱা আছে। আৰু এয়া ড্ৰেছ হয়। ইয়াৰ আপোনালোকে কোনোবা এটা চিলেক্ট কৰি পিন্ধাম বুলি ভাবিলেও পিন্ধাব পাৰিব। এনেকৈ এড কৰিব পাৰিব কেৰেক্টাৰটোত। এইখিনি টুপি পিন্ধাম বুলি ভাবিলেও আপোনালোকে পিন্ধাব পাৰিব কেৰেক্টাৰটোত। আৰু এইখিনি হৈছে গ্লাছ। আপোনালোকে ইয়াৰে কোনোবা এযোৰ গ্লাছ পিন্ধাব পাৰিব। ছানগ্লাছ পিন্ধাম বুলি ভাবিলেও আপোনালোকে পিন্ধাব পাৰিব, আছে যিহেতু ইয়াতে। এইখিনি মণি অৰ্থাৎ চেইন, ইয়াৰো কোনোবা এটা চিলেক্ট কৰি আপোনালোকে পিন্ধাব পাৰিব। এইখিনি মোজা, ইয়াৰে এযোৰ মোজা চিলেক্ট কৰিব পাৰিব আপোনালোকে, এড কৰিব পাৰিব কেৰেক্টাৰটোত। এইখিনি আপোনালোকে ছাইডত য'ত মই দেখাই আছোঁ নহয় দেখিছে, এইখিনিতে ছবিবোৰ অঁকা পাব। আপোনালোকে ছবিটো চাই আপোনালোকে বুজিব পাৰিব কোনটো ক্লিক কৰিলে কোনটো বস্তু পোৱা যাব। অৰ্থাৎ তাত স্কাৰ্টৰ বাবে স্কাৰ্ট হিচাপে আঁকি থোৱা আছে। এনেদৰে আপোনালোকে জোতা, পামচু এনেকুৱাবোৰো আপোনালোকে এড কৰিব পাৰিব। সেইখিনিও আছে ইয়াতে, বহুখিনি দিছে। আপোনালোকে ভালদৰে এটা নিজৰ পচন্দত কেৰেক্টাৰ বনাম বুলিলে বনাব পাৰিব। সকলোবোৰ মই চিলেক্ট কৰি নিজৰ পচন্দত দিয়াৰ পিছত এইটো কেৰেক্টাৰ মই বনালোঁ। আৰু এই কেৰেক্টাৰটো এতিয়া মই ছেভ কিদৰে কৰিম তাকে আপোনালোকক দেখাইছোঁ, চাওক।
ইয়াতে কেৰেক্টাৰ নেম বুলি আছে, এইটো দেখিছে এই পেনৰ নিচিনা যিটো চিম্বল তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজটো অ'পেন হ'ব। আপোনালোকে ইয়াতে কেৰেক্টাৰটোৰ নাম দিব পাৰিব। মই এই কেৰেক্টাৰটোৰ নাম প্ৰিয়া দিছোঁ। নামটো লিখি ডান কৰাৰ পিছত এইদৰে আহিলে আৰু ইয়াতে তলত এইটো দেখিছে ছেভ বুলি আছে, সেই ছেভ বুলি থকা অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে এইটো ছেভ কৰিবলৈ হ'লে আপোনালোকে 120 কইন দিব লাগিব। 120 ক্ৰেডিট দিয়াৰ পিছত এইটো আপোনালোকে ছেভ কৰিব পাৰিব আৰু এইটো দি আপোনালোকে ভিডিঅ' বনাব পাৰিব। সেইটো মই কেৰেক্টাৰটো বনোৱা কেৰেক্টাৰটো ছেভ হৈ গ'ল। এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো ইয়াত কেৰেক্টাৰটো আহি গ'ল। এইটো মই এতিয়া ডাউনলোড কৰিছোঁ। কেৰেক্টাৰটো ডাউনলোড কৰাৰ পিছত আপোনালোকক চাব ভিডিঅ' এইটোৰ সহায়ত ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিব এই কেৰেক্টাৰটো দি। আৰু এইটো যিহেতু 120 ক্ৰেডিট দি আপোনালোকে কেৰেক্টাৰটো বনালে, গতিকে আকৌ আপোনালোকে এই কেৰেক্টাৰটো যিমানবাৰে ব্যৱহাৰ নকৰক কিয় আপোনালোকৰ পৰা ক্ৰেডিট নাকাটে, অৰ্থাৎ ক্ৰেডিট নলয়। এইটো দেখিছে মই যিটো নিজে বনালোঁ কেৰেক্টাৰটো, এইটো এনেদৰে আপোনালোকে কেৰেক্টাৰখিনি বনাব পাৰিব। ইয়াত আপোনালোকে ধুনীয়াকৈ ভইচো দিব পাৰিব। এইবিলাক কেৰেক্টাৰ যিদৰে চলি থাকে এই কেৰেক্টাৰটো সেইদৰে আপোনালোকে ভিডিঅ'ত ব্যৱহাৰ কৰিব পাৰিব। বনাবলৈও তেনেই সহজ আৰু কেৰেক্টাৰটো আপোনালোকৰ নিজৰ ষ্টাইলতো বনাব পাৰিব। এইটো টুইনক্ৰাফ্টৰ এটা নিউ আপডেট হয়। ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ।